হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি দুপৰীয়াৰ পৰা মই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। এয়া দুপৰীয়া দেখিছে, ৰবাব টেঙা কাটি আছোঁ, অকলেই খাব লাগিব। এয়া ৰ'দত বহি নিদিয়ে, মই ৰবাব টেঙা খালোঁ আৰু এওঁৰ কাৰণে থৈ দিছোঁ ৰবাব টেঙা। আজিকালি বেছি খাব মন নাযায় ৰবাব টেঙা, কাৰণ অকলে ভাল নালাগে এইটো বস্তু খাই। এয়া ৰ'দত বহাৰ লগে লগে অকণমান আমাৰ বাৰীখনো দেখাই দিছোঁ। অকণমান কোৰ মাৰি থৈ দিছে, কিবাকিবি শাক চাক লগাব, গুটি দিব, এইবিলাকত অলপ জেগাই কৰি থৈছে। দুপৰীয়া বনাব ৰাখিছোঁ আৰু ভাত দেখিছে, কাচকল ফ্ৰাই কৰিছোঁ আজি, আৰু হ'ব মাছৰ আঞ্জা, লাও আৰু বিলাহী দিয়ে বনাম মাছৰ আঞ্জা। তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া নিধিয়ে মাছ ফ্ৰাই খাই আছে। তাই ভাতৰ লগত একেবাৰে মাছ নাখায়, সেইকাৰণে মই মাছটো এনেকেই দি দিওঁ। তাই যেনেকেই ল'ৰা ছোৱালী ভাল পায় তেনেকেই দিব লাগে সিহঁতক, সেইকাৰণে অকণমান খাবহে লাগে, দি দিছোঁ। এনেকেই খাই আছে, পূৰা এনজয় কৰে। এনেকুৱা চল্টি বস্তুবিলাক খায় তাই। আঞ্জাৰ লগত দিলে একদম ভাল নাপায়, আৰু ভাতটো খাব বেছি ইচ্ছা নকৰে। এয়া মই বনাই আছোঁ চুকা শাকৰ অম্বল। আপোনালোকে বনাইনে বাৰু জনাবচোন মোক। চুকা শাকখিনি দি দিয়াৰ লগে লগে পানী হৈয়ে যায়। মই দিছোঁ ইয়াত বিলাহী, জলকীয়া, নেমু চেপি দিছোঁ, আৰু অকণমান মিঠৈও দিছিলোঁ। এনেকৈ খাই ভাল লাগে, মোৰ হাজবেণ্ডে খাই বহুত ভাল পায়, এইকাৰণে মই বনাইছোঁ। আৰু লগত আছিলে অকণমান ধনিয়াৰ চাটনি। এয়া নিধি গা পা ধুৱাই দিলোঁ, আৰু নাৰিকল তেল গলিবলৈ দিছোঁ। তাই সেইটোৰ লগত খেলি বহি আছে। পিছবেলা কেইটামান চিৰা লাড্ডু বনাইছিলোঁ, সেইটো ভিডিঅ' বনাই ৰাখি থৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। চিৰাখিনি প্ৰথমতে অকণমান ভাজি ল'লোঁ। কিছুমানে তেলতো ভাজে, মই তেলত ভাজা নাই, মই এনেই কেৰাহীতে ভাজি ল'লোঁ। আৰু এয়া দেখিছে, মিঠৈখিনি অকণমান পানী দি ভালদৰে পগাই ল'ম। তাৰপিছত দিম চিৰাখিনি ইয়াত ঢালি দিম, আৰু হৈ যাব লাড্ডুকেইটা। আৰু মোৰ মাতটো আজি একদম পানী লাগি ভাঙি আছে, অলপ বেলেগ নিচিনা পাব মোৰ মাতটো আজি, কাৰণ বিয়াত গৈছিলোঁ, বিয়াত একদম দেৰিলৈকে আছিলোঁ। সেইকাৰণে ঠাণ্ডা লাগিলে, মোৰ আচলতে স্কাৰ্ফ চুৱেটাৰ একো নিয়া নাছিলোঁ, বহুত ঠাণ্ডা লাগিলে মোৰ, সেইকাৰণে মাতটো ভাগি আছে মোৰ। বিয়াত যাম বুলি আচলতে ভবা নাছিলোঁ, কিন্তু যাব লগা হ'ল। দেখুৱাই আছোঁ বাৰু আপোনালোককো, অকণমান চাই থাকক ভিডিঅ'টো শেষলৈকে।
এয়া আমাৰ নিধিয়ে বিয়াত গৈ বহুত এনজয় কৰিলে তাই আৰু কমচে কম 2-1 ঘণ্টাৰ ওচৰা-ওচৰিটো তাই নাচিলেই তাত একদম মানুহ গোট খাই গ'ল ইমান ডান্স কৰিছে তাই বহুত ভাল পায় তাই এনেকুৱা এনজয় কৰি আৰু বহুত মানুহ লগ পালে তাই বেছি ভাল পাই যায় এয়া বিয়াৰ পৰিৱেশটো অলপ দেখুৱাই আছোঁ আপোনালোকক লগতে দৰা অহাখিনিও দেখুৱাইছোঁ এয়া দৰা আহিব এতিয়া আমি চববিলাক ৰাস্তাত ৰৈ আছোঁ দৰা বেছি দূৰৰ নহয় ওচৰৰ পৰা আহিব মোৰ ভিডিঅ'টো আজি ইমানেই আছিল যদি ভাল লাগিল চাই তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব